মহোদয় ডাঙৰীয়া আৰু ইয়াত উপস্থিত আমাৰ NSDCৰ পৰা অহা আমাৰ বিষয়ববীয়াসকল আৰু লগতে আমাৰ ডিপাৰ্টমেণ্টৰ জইণ্ট ছেক্ৰেটাৰী আৰু আমাৰ CSD মহোদয় আৰু সকলো আমাৰ বিষয়ববীয়াসকল আৰু লগতে ইয়াত উপস্থিত আমাৰ সকলো আমন্ত্ৰিত অতিথি লগতে এই গাঁও অঞ্চলৰ সকলো আমাৰ ৰাইজ বিশেষকৈ আমাৰ ইয়াত ষ্টুডেণ্টছ কেইজনো আছে আৰু মিডিয়া পাৰ্চনসকল সঁচাকৈ মই নথৈ আনন্দিত যে এইটো বহুত দিনৰ পৰা চৰকাৰ আমাৰ গঠন হোৱাৰ পিছৰে পৰা আমাৰ এইখন অঞ্চলৰ যিবিলাক কনচাৰ্ণ ব্যক্তিসকল তেখেতসকলে মোৰ লগত যোগাযোগ কৰি আছিলে যে স্যাৰ আপোনাৰ ডিপাৰ্টমেণ্টটো হৈ গ'ল আপুনি ডিপাৰ্টমেণ্টৰ এতিয়া EM হৈ গ'ল মুৰব্বী হৈ গ'ল আমাৰ ইমান বছৰৰ পৰা ইয়াত এইখন এটা ITIৰ নামত বনোৱা হৈছে কিন্তু এনেই পৰি আছে মানে বেয়া হৈ আছে বস্তুবিলাক বেয়া হৈ আছে বহুত বস্তু চুৰিও হৈ গ'ল তো এইটো অতি শীঘ্ৰে আপোনালোকে মানে পদক্ষেপটা গ্ৰহণ কৰিব লাগে তো সেইটোৰ প্ৰতি সন্মতি জনাই মই চেষ্টা কৰিলোঁ যে কি ধৰণে ইয়াত আমি অতি শীঘ্ৰে যাতে এই চেণ্টাৰখন আমি যাতে ষ্টাৰ্ট কৰিব পাৰোঁ মই এইখিনি কথা আমাৰ চিফ মহোদয়ক জনাইছিলোঁ আৰু তেখেতে নিজে বহুত ইচ্ছা প্ৰকাশ কৰিছিলে যে নাই আমাৰ ITIটো হ'বই লাগিব ইয়াত আমি ষ্টাৰ্ট কৰিবই লাগিব যিখিনি কাম কাজ তুমি আগবঢ়াই লৈ যোৱা বুলি আৰু সেই মৰ্মে আমি আমাৰ ডিপাৰ্টমেণ্টৰ জইণ্ট ছেক্ৰেটাৰী CSD মহোদয়ক আমি দায়িত্ব দিছিলোঁ যে আপোনালোকে এইটো চাওক যাতে অতি শীঘ্ৰে আমাৰ যাতে অপেনিংটো কৰিব পাৰোঁ ক্লাছবিলাক যাতে ষ্টাৰ্ট হৈ যায় আৰু বিশেষকৈ আমাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা জইণ্ট ছেক্ৰেটাৰী মহোদয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছে আমাৰ CSD মহোদয়ে তেখেতে নিজে মানে ইয়াত আহি নিজে চাই গৈছিলে আৰু ইনস্পেকশ্যন কৰি কি দৰকাৰ কি নাই সেইবিলাক গোটেইখিনি চাই ইয়াত কি সামগ্ৰী লাগে সেইবিলাকৰ কাৰণে যোৱাবাৰ আমি ফাণ্ড ধৰি দিলোঁ যাতে আমি যিমানখিনি ট্ৰেড ইয়াত আছে মানে ইণ্ট্ৰডিউচ কৰিব পাৰিম সেইটো যাতে আমি ষ্টাৰ্ট কৰিব পাৰোঁ ট্ৰেইনিংটো আৰু সেই মৰ্মে যোৱাবাৰ আমি যিমানখিনি বস্তু লাগে সেইটো আমি ইয়াত অনাই দিছিলোঁ বা ফাণ্ডটো ধৰি দিছিলোঁ তো ফাণ্ড নাথাকিলেতো আমি কাম কৰিব নোৱাৰিম বা আমাৰ বস্তু নাথাকিলে আমি ট্ৰেইনিঙো কৰাব নোৱাৰিম তো সেইকাৰণে ফাণ্ডটো ধৰাৰ পিছত বস্তুবিলাক আহি গ'ল এতিয়া ইয়াত যি মাইনৰ ৰিপেয়াৰিং দৰকাৰ আছিলে সেইখিনি কৰা হ'ল তো আজি মই নথৈ আনন্দিত যে এতিয়া আমি আমাৰ চিফ মহোদয়ে কনচেণ্ট দিলে আৰু তেখেতৰ কনচেণ্টৰ জৰিয়তে আজি আমি এইখন ITI বলনগুৰি ITIখন মানে উদ্বোধন কৰিবলৈ আজি সক্ষম হ'লোঁ মই আশাবাদী যে যিকেইজন ষ্টুডেণ্টে ইয়াত মানে এডমিশ্যন লৈছে তেখেতসকলে ভাল ট্ৰেইনিং পাব আমাৰ যিবিলাক সামগ্ৰী আহিছে অতি শীঘ্ৰে সেইবিলাক ইনষ্টলেশ্যন কৰা হ'ব আৰু এইখিনিও কথা দিয়া হ'ল আমাৰ চিফ মহোদয়ে ইনষ্ট্ৰাকশ্যন দিলে যে যিখিনি আৰু বাকী মাইনৰ ৰিপেয়াৰিং ৱৰ্কছ আছে ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম আছে পানীৰ প্ৰব্লেম আছে অতি শীঘ্ৰে এইটো আমি সমাধান কৰি দিম তো মই মোৰ ফালৰ পৰা বেছি দীঘলীয়া নকওঁ আপোনালোকৰ এই অঞ্চলৰ ৰাইজবাসী বিশেষকৈ যুৱক বা আমাৰ যিবিলাক আনএমপ্লয়ড ইউথসকল আছে তেখেতসকলে লাভান্বিত হওক সেইটো আশা কৰিছোঁ আৰু এই অঞ্চলৰ সকলো ৰাইজৰ মংগল কামনা কৰিছোঁ তো মোৰ ফালৰ পৰা বেছি দীঘলীয়া নকৈ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ যি সমূহ বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ উইলছন হাজদা ছাৰলৈ ধন্যবাদ থাকিল আমাৰ মাজত উপস্থিত আছে NSDCৰ মনীষ কুমাৰ ডাঙৰীয়া তেখেতক এখন আৰণাৰে আমাৰ CSD ডাঙৰীয়াক সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত নীৰজ কুমাৰ NEH HDC তেখেতকো এখন আৰণাৰে আমি সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে আমাৰ সকলো যিখিনি উপৰোক্ত বক্তাসকলে এই অনুষ্ঠানটোৰ বিষয়ে ইতিমধ্যে আপোনালোকক অৱগত কৰিলে আৰু এতিয়া মই আমাৰ সন্মানীয় BTCৰ CM মহোদয়ক দুএষাৰ ক'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ আজি আমাৰ বল্লামগুৰি ITI চেণ্টাৰ অপেনিং কৰা এই কাৰ্যসূচীখন চলাই নিয়া আমাৰ চৰকাৰৰ জইণ্ট ছেক্ৰেটাৰী ৰাজবংশী ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ বিভাগীয় EM উইলছন হাজদা ডাঙৰীয়া আমাৰ এজন BTCৰ জ্যেষ্ঠ EM ৰেওৰেৱা নাৰ্জাৰী ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ 28 নং গোসাইগাঁও সমষ্টিৰ বিধায়ক জিৰেন বসুমতাৰী ডাঙৰীয়া শ্ৰীৰামপুৰ সমষ্টিৰ MCLA তথা চেয়াৰমেন আমাৰ সজল সিং ডাঙৰীয়া তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী ডাঙৰীয়া প্ৰমুখে উপস্থিত আমাৰ বিষয়ববীয়া আৰু নেতৃবৃন্দ NSDCৰ পৰা উপস্থিত হোৱা আমাৰ শিলাদিত্য ডাঙৰীয়া আৰু তেখেতৰ লগতে উপস্থিত হোৱা অতিথিসকল মোৰ শ্ৰদ্ধাৰ ৰাইজ আৰু আমাৰ বিভাগৰ CSD ডাঙৰীয়া আজি আমি সকলো আনন্দিত হৈছোঁ কি আমাৰ চৰকাৰ অহাৰ পিছত আমাৰ অঞ্চলত
বিভিন্ন আঁচনিৰ দ্বাৰা নিৰ্মিত 4খন ITI প্ৰচলন কৰিব পৰা নাছিলে। মুঠতে আমাৰ কাউন্সিলত 11খন ITI আছে। ইয়াৰে 7খন ITI চলি আছিলে, কিন্তু 4খন ITI এতিয়ালৈকে চলাব পৰা নাছিলে, আৰম্ভ কৰিব পৰা নাছিলে। তো সেইকাৰণে এই ITI খিনি আজিৰ পৰা আমি এখন প্ৰথমতে বল্লামগুৰি ITI-টো প্ৰচলন কৰাৰ কাৰণে বা আৰম্ভ কৰাৰ কাৰণে আজি এটা শুভ আৰম্ভ হ'ল। এইটো আমাৰ কাৰণে খুব এটা শুভ সংবাদ। এই বল্লামগুৰি অঞ্চলৰ মোৰ ৰাইজ তথা আমাৰ যিখিনি ৰিপ্ৰেজেণ্টেটিভসকল আছে, মই সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে এইটো পাব্লিকৰ প্ৰপাৰ্টি, ৰাইজৰ সম্পদ। চ' আজিৰ পৰা, আগতো আছিলে কিন্তু আগত যি হ'ল কিন্তু আজিৰ পৰা এইখন অনুষ্ঠান আমাৰ এই অঞ্চলৰ ৰাইজে সকলো দিশৰ পৰা ৰক্ষণাবেক্ষণ দি ভালকে আৰম্ভ কৰি চলাই নিব লাগিব। কাৰণ আজি আমি সকলোৱে জানো যে সমগ্ৰ বিশ্বত কাৰিকৰী দিশটো বহুত বেছি গুৰুত্ব দিয়া হৈছে। এই কাৰণে গুৰুত্ব দিয়া হৈছে, আগতে আমাৰ ট্ৰেডিশনেলি আমি ঘৰবিলাক পৰম্পৰাগত বাঁহ লৈ পেলাই গছ লৈ পেলাই আমাৰ ঘৰ বাৰীবিলাক বনাইছিলোঁ। বিভিন্ন ৰাস্তা ঘাটবিলাক তেনেকুৱা আছিলে, কিন্তু লাহে 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 আমাৰ সভ্যতাবিলাক সলনি হৈ গ'ল। তো এতিয়া আমি খুব ভাল এটা জীৱন বিচাৰোঁ, সুন্দৰ এটা সমাজ বিচাৰোঁ, আৰু অলপ চাফ চিকুণ উন্নতভাৱে থাকিব বিচাৰোঁ। আৰু যি কাম কৰোঁ আমি অলপ ছাষ্টেইনেবল বুলি কয়, অলপ দীঘলীয়া হোৱাটো, দীৰ্ঘায়ু হোৱাটো আমি বিচাৰোঁ। আৰু সেইকাৰণে এতিয়া আমি ক'ৰবাত ৰাস্তা বনাইছোঁ, এইটো ভাল ৰাস্তা বনাব লাগে। চবেই কয় দলং এখন বনালে 2 দিনৰ কাৰণে নহয়, ভালকে পকীৰ দলং বনাব লাগে। চৰকাৰে এতিয়া সব কাঠৰ দলংবিলাক, বাঁহৰ দলংবিলাক গুচাই পকী দলং বনাই দিলে। ৰাস্তাবিলাক আগতে চেণ্ড গ্ৰেভেল আছিলে, এতিয়া আমি চেণ্ড গ্ৰেভেল ৰাস্তা আৰু নবনাওঁ, হয় আমি ব্লকৰ ৰাস্তা বনাওঁ, নহ'লে ডাইৰেক্ট পেভমেণ্ট যিটো আছে আলকেট্ৰাৰে ৰাস্তা বনাওঁ, নহ'লে কনক্ৰিটেৰে আজিকালি পকী ৰাস্তা বনাই দিয়া হয়। তো আমাৰ মনবিলাক সলনি হ'ল। তো এইবিলাক কাম যদি কৰিব লাগে আমাক টেকনিকেলি স্কিল মানুহ লাগিব। আমাৰ বহুতখিনি ইঞ্জিনিয়াৰ নাই যিমানখিনি লাগে, কিন্তু ইঞ্জিনিয়াৰে ওপৰৰ কাম কৰে, তলৰ কামবিলাক কৰিবৰ কাৰণে কিছুমান আমাক ভকেচনেল ট্ৰেইনিং পোৱা মানুহ আমাক লাগে, যিসকলে আমাৰ দৈনন্দিন কামবিলাক কৰিব লাগে। এতিয়া ঘৰ আমি বনাওঁ, ঘৰ বনাব লাগিলে ঘৰটো যদি অলপ দীঘলীয়া সময়ৰ কাৰণে ঘৰটো টিকি থাকিব লাগে, এইটো অলপ ভালকে বনাব লাগিব। তো আমাক মিস্ত্ৰী লাগে। তো আগত যিসকলে শিকি পেলাই যোগালী হৈ পেলাই মিস্ত্ৰী শিকিছিলে, তেখেতসকলে এটা লিমিটলৈকে বনাব পাৰে, এটা লেভেললৈকে, কিন্তু তাতকৈ আৰু ভাল ঘৰ বনাব লাগিলে তাক আমি ট্ৰেইনিং দিব লাগিব। যাৰ কাৰণে এই মেছন ট্ৰেইনিংটো দিয়া হৈছে। আমাক প্লাম্বাৰৰ ট্ৰেইনিং লাগে। আমাৰ গাঁৱে গাঁৱে দমকল পোতা, পাইপ পোতা, বৰিং কৰা মানুহ আছে, কিন্তু আজিকালি নতুন নতুন মেচিন আহিছে। সেই মেচিনবিলাক ফিট কৰিব লাগিলে আমাক প্লাম্বিঙৰ কাম জনা মানুহ লাগিব। তো সেইকাৰণে আজিকালি প্লাম্বাৰ কোৰ্চ ওলাইছে। ইলেক্ট্ৰিচিটি আগতে গাঁৱত মানুহবিলাক শিকি ৱায়াৰবিলাক টানিলে, এতিয়া নতুন নতুন কি আহিছিলে, নতুন নতুন বিভিন্ন ডিভাইচবিলাক আহিল। কিছুমান ডিভাইচবিলাক, কিছুমান মেচিনবিলাক লগাব লাগিলে আমাক অলপ ইলেক্ট্ৰিচিয়ানজন ভাল হ'ব লাগিব। তো তেনেকুৱা বিভিন্ন দিশত আমাক আজি কি হয়, টেকনিকেলি জানা মানুহ লাগে। তো সেইকাৰণে আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত থকা কিছুমান বিষয়বিলাক আজিকালি কোৰ্চ কৰি পঢ়া হৈছে। আৰু সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে যিসকলে MA পঢ়িবলৈ মন নাই, যিসকলে ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ মন নাই, যিসকলৰ পৰিয়ালে ছাপোৰ্ট কৰিব নোৱাৰে, সেইসকলে ক্লাছ 8 পঢ়ি পেলাই ইয়াত আহি পেলাই কি মেছন ট্ৰেইনিং ল'ব পাৰিব। আৰু এজন মিস্ত্ৰী হ'লে, মিস্ত্ৰীটোতো বহুত কম কাম নহয়। আজি গুৱাহাটীবিলাকত দেখা পাওঁ এজন ল'ৰাই বছৰত কৰোৰ টকাৰ ঠিকা লয়, এটা বিল্ডিং 50 লাখ 60 লাখত ঠিকা লয়। ই জাষ্ট যোগাৰ কি কৰে, হেড মিস্ত্ৰী হৈ থাকে, ৰাজমিস্ত্ৰী, বাকীখিনি যোগালীবিলাক বা তলৰ মানুহবিলাক কৰে। তো এনেকুৱা ঠিকা টুকুলি লৈ পেলাই বহুত ভালকে ভাল জীৱন এটা সি চলাব পাৰে। তো তেনেকুৱা আমাৰ এতিয়া পৃথিৱীটো যিমান দিন থাকিব মানুহেতো ঘৰ বনাই থাকিব, পুৰণা ঘৰ হ'লে ভাঙাব আৰু নতুন বনাব, নতুন নতুন ঘৰ বনাই থাকিব। তো এই মানুহবিলাকৰ কোনো কি হয়, কোনো ইনকামটো কেতিয়াও বন্ধ নহয়।
কিন্তু অলপ মানে মানুহবিলাক কি বিচাৰে আগতে মানে মিস্ত্ৰী বুলি ক'লে এই মিস্ত্ৰী এইটো কাম কৰি দিয়াচোন বুলি কোৱা আছিলে কিন্তু আজিকালি মিস্ত্ৰী হ'লে মোৰ ঘৰটো বনাই দিয়াচোন তো ক'ব যে কি ঘৰ বনাব লাগিব ডিজাইনটো দেখাওক তো এনেকুৱা এটা কিতাপ লৈ আহে কেটালগ বুলি কয় এইটো কেটালগত দেখাই কি আসাম টাইপ লাগিব বম্বে টাইপ লাগিব কিবা বেলেগ বেলেগ টাইপৰ ঘৰ দেখাই দিব কোনটো লাগে আপোনাৰ কওক এতিয়া গাঁৱত মই যেতিয়া ইলেকশ্যন খেলিছিলো আমাৰ গাঁৱত বহুত মিস্ত্ৰী আছে তো মিস্ত্ৰী সকলে তিনিটা মিস্ত্ৰী আহিল মতত কি মিস্ত্ৰী আহিল ৰাজ মিস্ত্ৰী আহিল কাঠ মিস্ত্ৰী আহিল ৰং মিস্ত্ৰী আহিল তিনিটা ভাগৰ মিস্ত্ৰী ৰং মিস্ত্ৰী বিলাকে আহি ক'লে যে আজিকালি ইমান ডাঙৰ ডাঙৰ বিল্ডিং হৈছে আমাক ৰং দিবলৈ নামাতে পাকা মিস্ত্ৰী আহিল ক'লে যে আমাক আৰু ঘৰ বনাবলৈ নামাতে পিএমঅৰ ঘৰ বিলাকো বেলেগে আহি বনাই আমাক নামাতে আৰু ইফালে কাঠ মিস্ত্ৰী বিলাকে ক'লে আমাকো নামাতে তো মই তেখেতসকলক চালো যে কিয় নামাতে তো ভালকে চালে কি হল আমাৰ মিস্ত্ৰী বিলাকৰ অৱস্থাটো আগৰ দৰে আছে মানে দেখা পাই পেলাই এনেকা লাগে যে হি ঘৰটো বনাই দিব পাৰিবনে আজিকালি মিস্ত্ৰী বিলাক বেলেগ হৈ গল ফিটফাট হৈ গল হয়নে একদম মানে মেচিন টিচিন লৈ আহিব ফিটফাট আহিব টাউনত গলে সাৰ কি লাগিব বুলি কেনে হা ই একে কাম কি কৰিব কিন্তু এনেকা ফিটফাট হৈ আহে তাক যদি 400 টকা দে তাক 1000 টকা দি দিয়ে মানুহে বুজিছেনে আৰু হিটু কৰিবৰ কাৰণে তাক এই অনুষ্ঠানৰ পৰি যাব লাগিব যেতিয়া গম পাব যে হি এক বছৰীয়া মেছন কোৰ্স কৰি আহিছে হয়নে ধুনিয়াকে ড্ৰেছ পিন্ধিব ইফালে মানে কি কয় প্লাস্টো ইফালে খুমাই লব হা কিবাটো ইফালে খুমাই লব ৰেন্ডাটো ইফালে আলাই লব বিৰা ভাল দেখা হ'ব তাক বুজিছে আজিকালি নতুন নতুন ওলাইছে আৰু এনেকা বেগ পাই সুটকেছত ভৰাই লৈ আহে এনেকা হয়নে সুটকেছত লৈ আহি এনেকা খুলি পেলাই দেখাই দিয়ে বস্তুবিলাক একদম ভাল লাগে তো এতিয়া কি হৈছে দুনিয়াখন বদলি গৈছে অলপ ব্ৰান্ডিং হৈ গৈছে হয়নে তো হিটু কৰিবলৈ এই কোৰ্সবিলাক কৰিব লগা হয় গতিকে যি লৰা ছোৱালী আমাৰ গাঁৱত মা দেউতাই পঢ়াব নোৱাৰে ক্লাছ 8 ৰ পিছত স্কুল এৰিব যদি কোনবা বিচাৰে তাক আৰু বাহিৰত থাকিব দিব নালাগে সিধা ইয়াত এডমিশন দিব লাগে আৰু এই কাৰণে এতিয়া 64 এই বছৰ আৰম্ভ কৰিব বুলি কৈছে আৰু এইটো ডে নাইট নিখাও ক্লাছ হ'ব কিন্তু দে বহুত মানুহৰ কি আছে দিনত সময় নাপায় বিভিন্ন কাম কাজত ব্যস্ত থাকে বয়সীয়া মানুহ আহি শিকিব পাৰিব ইয়াতে ক্লাছ 8 মানে এনেকা নহয় যে ক্লাছ 8 পাস আৰু 15 বছৰ হ'ব লাগিব ক্লাছ 8 পাস 25 বছৰ 30 বছৰ হলিও পঢ়িব পৰা হ'ব লাগিব বুজিছেনে ই আহি শিকিব শিকাৰ লগে লগে কি হ'ব হাজিৰাটো ডাবল হৈ যাব আজিকালি আপোনালোকে গম পায় না স্কিল আৰু আনস্কিল বুলি ধৰে যিবিলাক আনস্কিল ইয়াৰ হাজিৰাটো কম যিবিলাক স্কিল ইয়াৰ হাজিৰাটো ডাবল এটা ভুটানতে বছৰত 35000 মানুহ লাগে কাম কৰিবলৈ যদি কোনোবাই সাৰ্টিফিকেট লৈ যায় যে হি ট্ৰেনিং লোৱা জানা স্কিল মানুহ হি ডাবল পাই যাব বুজিছেনে তো সেই কাৰণে আমাক এই কোৰ্স বিলাক লাগে আৰু একদম গাঁৱৰ ভিতৰত এইখন অনুষ্ঠান হৈ পেলাই খুব ভাল হল আপোনালোকে খুব লাকি হয় আপোনালোকৰ ভাগ্য আছে এই কাৰণে এইখন অনুষ্ঠানত দিনে ৰাতি ক্লাছ হ'ব খালি ওচৰৰ মানুহবিলাকৰ দায়িত্ব থাকিব আমাৰ গাৰ্জেন যিবিলাক আছে বয়সীয়াল মানুহ আমাৰ দাদা সকলক কৈছো আপোনালোকে যাহাতে এইখন অলপ চোৱা চিতা কৰে হা আৰু অহাকালি মান পৰহিমান যেতিয়া আমাৰ কোনে আছে দায়িত্বত অনুষ্ঠানৰ দায়িত্বত কোন থাকিব কৈ আছে সুপাৰিনটেণ্ডেণ্ট আছে ইফালে কি নাম কুলেন দৈমাৰী এই আগত হওক এইটো কুলেন দৈমাৰী হয় ইফালে চাওক সবে চিনাকি কৰি লওক চিনি পাইছে না হাত চাপৰি দিয়ক এবাৰ তো এখেতে ইয়াৰ দায়িত্ব থাকিব ভাই অলপ ফিটফাট হৈ থাকিব হা অলপ ভয়ানক হৈছে দেখা সবৰ লগতো মিলি থাকিবা আৰু এই দাদা হাতক মাতি বাউণ্ডাৰীত অলপ গছ গছনি ৰোৱা আৰম্ভ কৰা যিফালে বিল্ডিং সিল্ডিং হ'ব এইটো বাদ দিয়া যিফালে বিল্ডিং সিল্ডিং নহয় তাত ফুল চুল গছ গছনি সব ৰোৱা আৰম্ভ কৰিব লাগে গাঁওবুঢ়াক মাতিব লাগে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মাতক আমাৰ মুখিয়াল দাদাহঁতক মাতি পেলাই ল'ৰাবিলাকক মাতি পেলাই ইয়াতে গছ গছনি ৰোৱা আৰম্ভ কৰি দিয়ক ঠিক আছে আৰু এইটো পুৰা কালাৰিং কৰা হ'ব ধুনীয়াকে ভালকে কৰা হ'ব আমিও আহি থাকিম আৰু দিনে নিশা দিনটোত ক্লাছ হ'ব 5টাৰ পৰা 6টালৈ বন্ধ থাকিব 6টাৰ পৰা আকৌ লাইট লগাই ইয়াত আকৌ ট্ৰেইনিং হ'ব লাগিব সোনকালে শিকাব লাগিব মানুহবিলাক বুজিছেনে ট্ৰেইনিং পোৱা মানুহবিলাক মাল্টিনেশ্যনেল কোম্পানীবিলাকক কাম কৰিবলৈ গ'লে বহুত পইচা পায় এতিয়া এইখিনিয়ে নহয় ইয়াত আৰু আমি পুৰণা জেচিবি ডাম্পাৰ আনি খুমাই দিব লাগিব এজন জেচিবি ড্ৰাইভাৰে কিমান পায় 25-30 হাজাৰ পায় হয়নে আমাৰ ইয়াৰ সাধাৰণ ড্ৰাইভাৰজনে 8,000 9,000 পাব হি যেতিয়া জেচিবি ড্ৰাইভাৰ হ'ব 25,000 30,000 ডাবল ডিউটি কৰে 45,000 পায় 40,000 লৈকে তো আমি ইয়াত কিছুমান এইবিলাক ট্ৰেইনিং সাইডে কৰাই দিম ইয়াৰ কাৰণে আমি বিটিসি সরকার সি ডিপার্টমেন্টক আৰু এক্সট্রা পয়সা দি দিম আমি
যাহাতে ট্ৰেইনিংবিলাক মানুহবিলাক কৰাব পাৰে নহ'লে কি হৈছে ডেকা ল'ৰাবিলাক বোলে মোবাইল লৈ পাবজি খেলি থাকে হয় নেকি হয় না এই পাবজি খেলাটো মানে কেনেকৈ খেলা এইটো চাব লাগিব মই কৈছোঁ যে মাইনৰিটি গাঁওবিলাকত বেছিকৈ পাবজি খেলে বুলি শুনি আছোঁ মই হয় নেকি দাদা সেয়া তো এইটো অলপ চাব ল'ৰাবিলাক অলপ কণ্ট্ৰল কৰিব খেলাত উপায় নাই ফুটবল খেলক হয় না ভলীবল খেলক ক্ৰিকেট খেলক এইবিলাকত উপায় নাই এই আজিকালি কিবা কিবি মেছেজ দি এইবিলাক খেলা খেলি এইবিলাক বেছি ভাল নহয় তো সেইকাৰণে শৰীৰ চৰ্চাও হ'ব লাগে তো সেইবিলাক অলপ লক্ষ্য ৰাখিব আৰু ইয়াত যদি ওচৰত ষ্টেডিয়াম নাই আপোনালোকে মাতি দিয়ক মিনি ষ্টেডিয়াম এটা বনাই দিম ভাল মিনি ষ্টেডিয়াম এটা খেলা ধূলা হ'ব লাগিব ঠিক আছে তো এটা মিনি ষ্টেডিয়াম এটা বনাব লাগিব এই অনুষ্ঠানখন খুব ভালকৈ ৰাখিব লাগিব চবে আহি ল'ৰা ছোৱালী আহি ভালকৈ যাতে থাকিব পাৰে ইয়াৰ পৰা পৰি যায় যাতে ক'ব পাৰে যে মই 2 বছৰ বল্লামগুৰিত আছিলোঁ এই অঞ্চলৰ মানুহ ইমান ভাল আমাক কোঅপাৰেট কৰিছে হয়নে মানে আমাক মাজে মাজে মাতিছে গাঁৱলৈ অমুক কৰিবলৈ পূজা দিবলৈ অমুক দিবলৈ কোনোবা পৰ্ববিলাকত মাতিছে এইবিলাক মানে এটা ভাল পৰিৱেশ এটা আনিব লাগে বহুত বছৰ বন্দুক বাৰুদ হৈ গ'ল হয়নে এতিয়াতো নাই এতিয়াও ভয় কৰে নেকি আপোনালোকে হয় নাইতো তো এইটো ভালকৈ ৰাখিব লাগিব ঠিক আছে তো দীঘলীয়া কথা নকওঁ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ দমাচীৰ শুভেচ্ছা জনালোঁ আজি খুদা মুখে জনা হ'ল পিঠা চিঠা থাকিলে ভাল হ'ল হয় তো নেক্সট বছৰ আমি এই ITI চেণ্টাৰত পিঠা খাব লাগিব ইয়াত আহি পেলাই মই আমাৰ ছুপাৰিনটেণ্ডেণ্টক দায়িত্ব দিছোঁ চবে মিলি ভালকৈ কৰক দেই ঠিক আছে থেংক ইউ আচ্ছা ইয়াত কেইটামান মোক মেমৰেণ্ডাম দিছে এটা হ'ল লেণ্ড মাটিৰ পাট্টাৰ কথা এতিয়া যিবিলাক খাচ মাটি কিবা মাটি এইবিলাক আমি নেক্সট ফেজত আৰম্ভ কৰিম এইবাৰ আমি কি কৰিছোঁ যোৱা মাহৰ আপোনালোকে দেখা পাইছে 10 দিনৰ কাৰণে আমি 12 তাৰিখলৈকে 22 তাৰিখলৈকে আমি লেণ্ড মেলা পাতিছিলোঁ তাত 15,000 মানুহে নিজৰ মাটিৰ পাট্টা কিবা কিবিবিলাক পাই গ'ল আকৌ আমি 3 জানুৱাৰীৰ পৰা আৰম্ভ কৰিছিলোঁ 13 জানুৱাৰীলৈকে তাতো মানে কমসে কম 15,000 মানে পাই গ'ল মানে 30,000 মানুহৰ দুইবাৰ ভূমি মেলা পাতোঁতে লেণ্ড মেলা পাতোঁতে সমস্যা সমাধান হৈ গ'ল কিমান 30,000 কিন্তু আগৰ 70 বছৰত এইটো হোৱা নাই হৈছে নেকি কেতিয়াবা লেণ্ড মেলা পাতিছিল এতিয়া লেণ্ড মেলা পাতিছোঁ এতিয়া নেক্সট ফেজত এনেকুৱা সমস্যাবিলাক কাৰ মাটি বাৰী পোৱা নাই পাব লগা আছে কি আছে এই কামবিলাক আমি হাতত ল'ম তো আপোনালোকে ইয়াত দলঙৰ কথা লিখিছে ৰাস্তাৰ কথা লিখিছে এই গোটেই বস্তু মই পঢ়ি পেলাই এটাকৈ সমাধান কৰি যাম ঠিক আছে ধন্যবাদ সন্মানীয় চিফ ছাৰলৈ ধন্যবাদ থাকিল ইয়াৰ চিফ ছাৰৰ লগতে সংগতি ৰাখি মই এটা জাষ্ট সৰু কথা এটা উনুকিয়াই দিওঁ আমাৰ সন্মানীয় মুখ্য সচিব মহোদয় তথা আমাৰ EM মহোদয়ৰ উদ্যোগত আমাৰ এইখন ITI আৰু এটা ভাল খবৰ আছে ইয়াত টাটা ট্ৰাষ্টৰ পৰা এটা ৱৰ্কশ্বপ বনোৱা হ'ব লগতে আমাৰ লাৰ্চেন এণ্ড টাৰ্বৰ লগত এটা MOU হৈছে গতিকে তাৰো এটা হ'ব গতিকে আমি চিফ ছাৰে কোৱাৰ দৰে সকলো ইয়াত যিসকল গাৰ্জেন আছে আমাৰ বয়সস্থসকল আছে যিসকল গৰিয়াল মানুহ আছে তেখেতসকলে যাতে আমাক ছাপোৰ্ট কৰে এই অনুষ্ঠানটোক আপোনালোকে ৰাখে অনাগত দিনকেইটাত আপুনি চাব অনাগত 2-3 বছৰত ইয়াত আৰু নতুন ৱৰ্কশ্বপ হ'ব নতুন ইয়াত আপোনালোকে সুবিধাখিনি পাব যিবিলাক বহু অঞ্চলত নাথাকিব এই অঞ্চলবিলাক আমাৰ চিলেক্টেড হৈছে সেইখিনি আপোনালোকে সযতনে ৰাখিলে ভাল হ'ব সদতি শেষত মই মুখ্য সচিব কাৰ্যবাহী সদস্য মহোদয়ক ধন্যবাদ জনাইছোঁ তেওঁৰ বহুমূলীয়া বক্তব্য ইয়াত উপস্থাপন কৰিলে আমাৰ ইয়াত উপস্থিত থাকি আমাৰ EM ছাৰ আমাৰ নাৰ্জেহী ছাৰ থাকিলে তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ উইলছন হাজৰা ছাৰ তেখেতক ধন্যবাদ জনাইছোঁ স্থানীয় আমাৰ বিধায়ক মহোদয় আছে তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ স্থানীয় MCLA মহোদয় সিনহা ডাঙৰীয়া তেখেত আছে ধন্যবাদ জনাইছোঁ তেখেতসকলক আমাৰ প্ৰাক্তন বিধায়ক বসুমতাৰী মহোদয়কো ধন্যবাদ জনাইছোঁ আমাৰ চৰকাৰ ডাঙৰীয়াত আমাৰ তেখেতে NSDC পৰা আহিছে তেখেতকো ধন্যবাদ জনাইছোঁ তথা আমাৰ NEHSDC বিষয়ববীয়া সকলোকে ধন্যবাদ জনাইছোঁ সকলো ৰাইজক ধন্যবাদ জনাইছোঁ আপোনালোকে আজি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে সদতি শেষত সকলোকে ধন্যবাদ জনাই আজি সভাখন ইয়াতে ভংগ হোৱা বুলি ঘোষণা কৰিছোঁ ধন্যবাদ